পুনৰবাৰ সকলোকে মোৰ চেনেললৈ ৱেলকাম জনাইছোঁ। আজি ৰাতিপুৱা এই চাহ আৰু চিংৰা দি দিনটো আৰম্ভণি কৰিলোঁ। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু কি কৰিলোঁ দেখাওঁ। তো এতিয়া মই আহি পাই গ'লোঁ নৱাব কা চেহেৰ লক্ষ্ণৌ। তো সকলোকে দেখাইছোঁ, গোটেই চহৰখনটো দেখাব নোৱাৰিম কাৰণ ট্ৰেইনখন মাত্ৰ ইয়াত 10 মিনিট সময় ৰখাব। আমি ইয়াত আহি পাইছোঁ 7:55 আমি আহি পালোঁ ইয়াত লক্ষ্ণৌ। তো এইটো লক্ষ্ণৌ ৰেলৱে ষ্টেচন হয়। গোটেইটো ষ্টেচনটোকে অলপ ভালকৈ আপোনালোকক দেখুৱাব চেষ্টা কৰিম কাৰণ গোটেই চহৰখন দেখাব নোৱাৰিম কাৰণ ইমান সময় নৰখায় ইয়াত, আৰু ইয়াত আমাৰ একো অহাৰ প্লেনো নাই। তো ষ্টেচনটোকে অলপ দেখাবৰ চেষ্টা কৰিছোঁ। এইফালে দেখিছে পিছফালে, মোৰ পিছফালে যিকেইটা দেখিছে মিনাৰ দেখি আছে, এইকেইটা হ'ল ৰেলৱে ষ্টেচনটোৰ মিনাৰ। আপোনালোকে এইটো ভাবিব নালাগে যে এইটো বেলেগ কিবা হয়। ষ্টেচনটো ইমান ধুনীয়াকৈ বনাইছে, কি ক'ম, মানে পুৰণা যিটো লক্ষ্ণৌৰ নৱাব কা চেহেৰ বুলি যে কয়, তো নৱাবসকলে যিদৰে নিজৰ ৰাজমহল বনাইছিল সেইদৰে তেওঁলোকে বনাইছে। তো এইকেইটা চাওক কি ধুনীয়া মিনাৰ বনাই থৈছে, ধুনীয়া। আৰু এইফালে জাতীয় পতাকাখন ধুনীয়াকৈ উৰি আছে। তো সঁচাই ধুনীয়া লাগিছে দেখি পেলাই দৃশ্যটো। ষ্টেচনটো সঁচাই ধুনীয়া, এটা পুৰণি ইতিহাস জড়িত ষ্টেচন। চ' ভালেই লাগিল ষ্টেচনটো দেখি। এতিয়া ব'লক পিছতনো মই কি কৰিলোঁ, কি খাবলৈ পাইছোঁ ট্ৰেইনত দেখুৱাওঁ আপোনালোকক। ইয়াত আপোনালোকে কি কয় মিছল চিছল নাপায়, এনেকুৱা বুট আৰু পিঁয়াজ পাব। এই দাদাজনে বেছি চাওক ইয়াত তেতিয়া মিছল। তো চবেই ইয়াত মিছল খাই আছে। গোটেই ট্ৰেইনত মিছল 10 টকাকৈ লয়। তো ময়ো লৈ ল'লোঁ অলপ। নেক্সট ষ্টেচনত আমাৰ নামিবও হ'ব চাগে, গতিকে বোলো নামাৰ আগতে কিবা এটা খাই লওঁ ট্ৰেইনত। তো এই বুট পিঁয়াজ ল'লোঁ, ক'লা নিমখ দি দিয়ে আৰু নেমু দি দিয়ে ইয়াত। তো আৰু যদি কিবা এনেকুৱা খোৱা বস্তু আনে চাম, ক'ম আপোনালোকক, স্পেচিয়েল যদি কিবা ইয়াৰ কিবা পাওঁ। তো এতিয়া ঘটনাটো কি হ'ল, আমি আহি লক্ষ্ণৌ পাৰ হ'লোঁ। পাৰ হৈ পেলাই এতিয়া মুৰাদাবাদ নেকি এইফালে আহিলোঁ। কিন্তু ইয়াত কি হ'ল, ট্ৰেইনখন অলপ ৰাখিলোঁ, কিবা আম আছিল কালি কিনি থোৱা। তো আমকে খাই লওঁ, অলপ ভোকো লাগি আছে। আৰু এইফালে চাব, এইফালে কয়লাৰ ট্ৰেইন ৰখি আছে। এইবিলাক কয়লা লৈ গৈ আছে। ইয়াত ঝাৰখণ্ড আৰু ছত্তীশগড় এইবিলাকত কয়লা বহুত প্ৰডাকশ্যন হয়। তো ইয়াৰ পৰা কয়লাৰ মালগাড়ীবিলাক বহুত গৈ থাকে আৰু সেইকাৰণে এইবিলাক ট্ৰেইন লেট হৈ যায়। আমাৰ ট্ৰেইনখন প্ৰায় 7 ঘণ্টা এতিয়া লেট হৈ গ'ল। 6:30 চাহাৰানপুৰ পাব বুলি দেখাই আছে। চাওঁ কেইটাত পাইগৈ। সোনকালে পাইতো ভালেই, নহ'লে অলপ দিগদাৰ হ'ব আৰু। তো এতিয়া আমটো খাই লওঁ, খাই পেলাই আৰু যদি নেক্সট কিবা স্পেচিয়েল বস্তু দেখোঁ। ইমান সময় ৰৈ আছে ট্ৰেইনখন, কি কৰিম ভাবি নাপায়। এইটোকে চাইছোঁ ডবা, কয়লাৰ ডবাবিলাক কেনেকুৱা থাকে। তো ডবাটো চাই এটা কথা বুজিলোঁ, ইয়াত তলত এইকেইটা দেখিছে নহয়, এই দুটা ত্ৰিভুজৰ নিচিনা, এইফালে এটা এইফালে এটা। তো যেতিয়া ডবাটোত লোড হৈ থাকে, এইকেইটা বন্ধ থাকে, যেতিয়া খালী কৰিবলগীয়া হয় তলৰ এই দুটা খুলি দিয়াৰ লগে লগে কয়লাৰখিনি তলত পৰি যায়। আৰু এইফালে ব্ৰেক আছে, এই গোল যে এইডাল দেখিছে, এইডাল হ'ল ইঞ্জিনটোৰ ব্ৰেক, মানে ইঞ্জিন নহয় ডবাটোৰ ব্ৰেক। এইটো ঘূৰাই ব্ৰেক কৰি থয়। আৰু ইয়াত হাইড্ৰলিকো থাকে, এই হেৰিখন খুলিবৰ কাৰণে তলৰ এইটো দেখিছে। তো কিনো কৰিম, কাম নাই, গতিকে অলপ এয়াকে চাই আছোঁ, বুজিব চেষ্টা কৰি অলপ বুজিলোগৈ কেনেকুৱানো কি চিষ্টেমটো। বাকী চাওঁ, আৰু যদি কিবা তথ্য বুজি পাব পাৰোঁ নিজে পঢ়ি কৰি ক'ম অৱশ্যে। তো চব খোৱাৰ পিছত লাষ্ট এতিয়া নামাৰ আগে বস্তু এটা পালোঁ, স্পেচিয়েল লচ্চি। তো 30 টকা ল'লে। তো লচ্চিখিনি লৈছোঁ, খাই চাওঁ কেনেকুৱা লাগে ন। ভালেই লাগি আছে মোটামুটি, লচ্চি ভালেই বনাইছে ট্ৰেইনত। তো আপোনালোকে আহিলে ট্ৰাই কৰিব, যদি কেদাৰনাথলৈ আহে আৰু বিশেষকৈ যদি ডিব্ৰুগড় চণ্ডীগড় এক্সপ্ৰেছত আহে, লচ্চি ট্ৰাই কৰিব এবাৰ। খাই বহুত ভাল লাগিছে, অলপ ঠাণ্ডা আছে, গাটো যদি গেছ হৈ আছে, কিবা বেয়া লাগি আছে, তেতিয়া ভাল লাগিব, এনাৰ্জেটিক হয়। তো লচ্চি ট্ৰাই কৰিব এবাৰ। আৰু যদি কিবা পাওঁ দেখুৱাই আছোঁ আপোনালোকক। তো এতিয়া বাৰেলি নামৰ ষ্টেচনটোত ৰখিলোঁ, তাত পুৰি আৰু চোলা পালোঁ। তো চোলা আৰু পুৰি খাই লওঁ। ইয়াত পুৰি বুলি নকয়, চোলা ভাটোৰা বুলি কয়, কিন্তু কি দেখিছে অলপ পানী বেছি আছে, ইমান টেষ্টি নহয় হ'লেও খাব পাৰি আৰু মোটামুটি। তো যদি ভোক লাগে ইয়াত ল'ব পাৰে চোলা, ইমান এটা বেয়া নহয়, খালি এবাৰ খুলি চাই ল'ব কিন্তু দেই, কেতিয়াবা অলপ পুৰণাও দি দিয়ে। তো 4-5জন আহিলে এজনে ফাৰ্ষ্ট এটা পেকেট কিনি খুলি চাব, যদি ভাল দেখে তে ইকিজনেও কিনিব। তো মই খাই পেলাই নেক্সট ভিডিঅ'টো আকৌ দেখাই আছোঁ কি কৰোঁ আজি। ফাইনেলি 7.5 ঘণ্টা দেৰিকৈ মই আহি পালোঁহি আমাৰ অন্তিমটো ৰেলৱে ষ্টেচন চাহাৰানপুৰ। তো ইয়াৰ পৰা আমি এতিয়া ট্ৰেইন এৰিলোঁ, ট্ৰেইনৰ পৰা নামি আহিলোঁ, মামীহঁতো নামি আহিল। এতিয়া আমি বাছত যাম, ইয়াৰ ঠিক লগতে আছে বাছ ষ্টেচন, গতিকে ইমান প্ৰব্লেম নহয় আমাৰ যাবৰ কাৰণে। তো বাছত যাব লাগিব ইয়াৰ পৰা কেদাৰনাথলৈ। তো কেদাৰনাথলৈ যাওঁতে আমি কেনেকৈনো যাম, ক'ত থাকিম মাজত, আৰু হৰিদ্বাৰত আমি কি চাম, কেদাৰনাথ যাওঁতে এদিন থাকিম, কেদাৰনাথ যোৱাৰ আগে। তো সেই গোটেইখিনি নেক্সট এপিছ'ডটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আজিৰ এপিছ'ডটো ইমানতে শেষ কৰিছোঁ কাৰণ গোটেই দিনটো আহি পেলাই ভাগৰ লাগিছে। 3 দিন মূৰত পাইছোঁহি চাহাৰানপুৰ।
তো অলপ এতিয়া আমি গৈ হৰিদ্বাৰত থাকিম, থাকি পেলাই তাতো অলপ আপোনালোকৰ কাৰণে ভিডিঅ' বনাম, তাত আৰতি হয় জানি সেয়াৰ ভিডিঅ' বনাম অলপ, সেইখিনি আপোনালোক গোটেইখিনি কমপ্লিট দেখাবলৈ চেষ্টা কৰিম। আমাৰ ট্ৰেইনখনটো এতিয়া গ'ল, হৰণ শুনিছে, এইফালে আমাৰ ষ্টেচনটো দেখাইছোঁ, বহুত ডাঙৰ ষ্টেচন হয়, ষ্টেচনটো ভাল লাগিছে কিন্তু বহুত, অলপ ষ্টেচনটো ভিউ এটা দিবৰ চেষ্টা কৰিছোঁ আপোনাক, চাওক বহুত ডাঙৰ ষ্টেচন আছে। এই দাদাই হাই কৈছে। तो हम असम से हैं भाई, केदारनाथ जा रहे हैं, कुछ बोलना चाहेंगे कि आसाम के लोगों को हमारे वीडियो की तरफ से? तो ভাল লাগিছে বুলি কৈছে। আচ্ছা, শুভকামনা দিয়া হে, শুভকামনা দিছে তেওঁ। আৰু এইফালেও মই ষ্টেচনটো দেখাবৰ চেষ্টা কৰিছোঁ। ইণ্টাৰেষ্টিং কথা কি আমাৰ অসমত এতিয়াতো 7:30মান বাজি গৈছে, তো অসমত চাগে সন্ধিয়া হৈছে, কিন্তু ইয়াত বহুত দেৰিলৈকে মানে পোহৰ হৈ থাকে। তো এইটো অহা যোৱা কৰিবলৈ ভাল, বহুত দেৰিলৈকে পোহৰ হৈ থাকে কাৰণে ইমান এটা ফিল নহয় যে ৰাতি হৈ গৈছে। এতিয়া 7:30মান হৈ গৈছে, কিন্তু চাওক একদম পোহৰ হৈ আছে চবফালে, পূৰা অলপ অলপ আন্ধাৰ হৈছে, কিন্তু প্ৰায় পোহৰে। অসমত এইটো অসমত 4টামান বজাত যিটো পোহৰ হয়, ইয়াত 7:30টাতো ছেইম পোহৰ হৈ আছে। তো ভালেই লাগিছে আহি পেলাই। তো নেক্সট এপিছ'ডটোত আপোনালোক মই গোটেইখিনি দেখাই আছোঁ, আৰু মই ভাবিছোঁ কি ক'ত ক'ত মোৰ কিমান খৰচা হৈছে গোটেইখিনি আপোনালোক লাষ্ট এটা ভিডিঅ' বনাই দেখাম। তো সেইটো আপোনাৰ চিন্তা নকৰিব, জেনেৰেল মানুহ এজন কিমান খৰচা কৰি পেলাই কেদাৰনাথ আহিব পাৰে। তো গোটেইখিনি মোৰ কিমান খৰচা হ'ল এতিয়া খাওঁতে, লগতে ট্ৰেইনত আহোঁতে আৰু ইয়াত থাকোঁতে যিমান খৰচা হ'ব, সকলোখিনি একেলগে হিচাপ কৰি মই আপোনালোক লাষ্টত গোটেইখিনি শেষৰ পিছত এটা ভিডিঅ' বনাই দেখাম, যাৰ পৰা আপোনালোকে এটা পাৰফেক্ট বাজেট বনাই আহিব পাৰিব ইয়ালৈ কেদাৰনাথ, কিমান খৰচা কৰি আহিব লাগে চব গম পাব। তো আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। থেংক ইউ। নেক্সট ভিডিঅ'টোত মই আপোনালোক হৰিদ্বাৰ আৰু বাকী গোটেইখিনি কেদাৰনাথ যোৱা গোটেইখিনি দেখাবলৈ চেষ্টা কৰিম।